কিছুমান গল্প কেৱল ইতিহাস নহয়, প্ৰজন্মৰ অধিকাৰ, কষ্ট, সংগ্ৰাম আৰু সত্যতাই কঢ়িয়াই লৈ ফুৰে। আজি আমি কথা পাতি আছো চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ে 300 বছৰতকৈ অধিক সময় ধৰি তেওঁলোকৰ তেজ আৰু ঘামেৰে চাহ বাগিচাৰ মাটি জলসিঞ্চন কৰা। কিন্তু বিনিময়ত পালে কি? একে সংগ্ৰাম, কঠোৰ পৰিশ্ৰম আৰু অপেক্ষা কৰা। কিন্তু আজি কাহিনী সলনি হৈছে, অধিকাৰৰ সূৰ্য বৃদ্ধি পাইছে আৰু এই নতুন ভোৰ সমগ্ৰ সমাজৰ ভাগ্য সলনি কৰিবলৈ গৈ আছে। অসমৰ চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ে কেতিয়াও নিজৰ অধিকাৰৰ বাবে হোৱা যুঁজ এৰি দিয়া নাছিল। বহু প্ৰজন্মই চাহ বাগিচাত শ্ৰমিক হিচাপে কাম কৰিছিল। তেওঁৰ জীৱনটো শ্ৰমেৰে ভৰি আছিল। কিন্তু এটা কথা সদায় অসম্পূৰ্ণ আছিল, সন্মান আৰু মৰ্যাদা দিয়াৰ অধিকাৰ। এছটি ষ্টেটাছৰ চাহিদা আজিৰ কথা নহয়। এই সপোনটোৱে প্ৰতিটো হৃদয়ত ককা আইতাকৰ পৰা আৰম্ভ কৰি আজিৰ যৌৱনলৈকে প্ৰসাৰ কৰে। এছটিৰ অধিকাৰ কেৱল কাগজৰ মৰ্যাদা নহয়, এইটো শিক্ষাৰ অধিকাৰ, নিয়োগৰ সুযোগ, সুৰক্ষা, সন্মান আৰু স্বীকৃতি। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল সম অধিকাৰ। চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ে কেতিয়াও অভিযোগ কৰা নাই, মাত্ৰ কঠোৰ পৰিশ্ৰম কৰিলে, মাত্ৰ সংগ্ৰাম কৰিলে আৰু সেই দিনটোলৈ অপেক্ষা কৰিলে যেতিয়া চৰকাৰ, সমাজ আৰু দেশে তেওঁলোকক প্ৰকৃত অৱদানৰ বাবে চিনি পাব। আজি যেতিয়া চৰকাৰসমূহে এছটি অধিকাৰৰ ওপৰত গুৰুতৰ পদক্ষেপ গ্ৰহণ কৰিছে, ভূমি পাট্টা আৰু কল্যাণমূলক আঁচনিসমূহে গতি লাভ কৰিছে, গতিকে এইবোৰ কেৱল পৰিকল্পনা নহয়, এই প্ৰজন্মৰ সপোনৰ উত্তৰ এইটোৱেই, যিয়ে বছৰ বছৰ ধৰি চাহ বাগিচাত নীৰৱে কাম কৰি থাকিল। আৰু মনত ৰাখিব, ভিকাৰীৰ দ্বাৰা অধিকাৰ কেতিয়াও পোৱা নাযায়, অধিকাৰ লাভ কৰা হয়। এইটোৱেই চাহ জনজাতি আদিবাসীৰ যুঁজে আমাক শিকাইছে। যদি আপুনি চাহ জনজাতি বা আদিবাসী সম্প্ৰদায়ৰ অন্তৰ্গত, গতিকে মনত ৰাখিব, আপুনি কেৱল শ্ৰমিক নহয়, আপুনি ইতিহাসৰ নিৰ্মাতা। আপোনাৰ পূৰ্বপুৰুষসকলে এই পৃথিৱীখনক তেওঁলোকৰ তেজেৰে পানী দিছে আৰু আপোনাৰ ভৱিষ্যত সন্মান, স্বীকৃতি আৰু কৰ্তৃত্বৰে ভৰা। উঠিব, শিকিব, আগবাঢ়ি যাওক, কাৰণ এটা নতুন অধ্যায় আৰম্ভ হৈছে আৰু এইবাৰ কাহিনীটো আপোনাৰ হ'ব। জয় জনজাতীয় শক্তি, জয় চাহ জনজাতীয় সম্প্ৰদায়। ধন্যবাদ।